জীপ সাফাৰী কৰিবলৈ জীপ আমাৰ ৰুমৰ সন্মুখত ৰৈ আছেহি আৰু এইবাৰ আমি ওলালো আমাৰ জীপ সাফাৰী। প্ৰথমতে ভাবিছিলোঁ এলিফেণ্ট সাফাৰী কৰিম বুলি, কিন্তু এলিফেণ্ট বহুত লাহে ধীৰে যাব বুলি আমি জীপ সাফাৰী কৰাৰ সিদ্ধান্ত ল'লোঁ। এইফালে আছে এটা হৰিণা, এইফালে আছে দুটা ওৱান হৰ্ণ ৰাইডাৰ, লগতে পোৱালি এটাও আছে। আৰু আমি ভাবিছিলোঁ অকণমান যদি ওচৰৰ পৰা দেখাহেঁতেন, কিন্তু বহুত দূৰৰ পৰাহে দেখা পালোঁ, ওচৰৰ পৰা আমি তেনেকৈ দেখা নাপালোঁ। আৰু জীপ সাফাৰী যেতিয়া কৰে তেতিয়া বহুখিনিমান জীপ একেলগেই যায়। আমি তাৰপিছতে গ'লোঁ ডাফলাং টাৱাৰ আৰু ওপৰৰ পৰা সকলোখিনি চালোঁ। আৰু এই গছজোপা দেখিছে নহয় কেনেকৈ চিন আছে, 2 বছৰ আগতে হেনো বাঘে নখ চোকা কৰিছিলে আৰু চিনটো এতিয়ালৈকে থাকি গ'ল। কাজিৰঙাত পিছে দুটাকৈ কুকুৰা ওলাইছে, কুকুৰাকেইটা কিন্তু খাই পেলাব একেবাৰে বাঘে পালে। আৰু কাজিৰঙাৰ হিষ্ট্ৰী এটা কওঁ শুনক। 1 জুন 1905ত কাজিৰঙাখন এজ এ ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চল হিচাপে প্ৰপ'জ কৰা হৈছিল। পাছত 1908 চনত কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট হিচাপে নাম দিয়া হ'ল। 1974 চনত কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হ'ল। 1985ত ৱৰ্ল্ড হেৰিটেজ ছাইট ডিক্লেয়াৰ কৰা হ'ল বাই ইউনেস্কো। কাজিৰঙা অসমৰ 4খন ডিষ্ট্ৰিক্ট কভাৰ কৰা হৈছে: নগাঁও, গোলাঘাট, কাৰ্বি আংলং আৰু বিশ্বনাথ। বিশেষকৈ ইয়াৰ প্ৰায়খিনি অংশ গোলাঘাট জিলাৰ অন্তৰ্গত। কাজিৰঙা ৰাইন'চৰছ, টাইগাৰ, এলিফেণ্ট, এছিয়াটিক ৱাইল্ড বাফেলো এণ্ড দ্য ইষ্টাৰ্ণ স্বাম্প ডিয়াৰ কাৰণে প্ৰসিদ্ধ। আৰু সেই 5টা বিধ স্পিচিছ কাৰণে বিগ 5 অফ কাজিৰঙা হিচাপে জনা যায়।